নমস্কাৰ মধুবাটিকা আসাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া চৌদিশে বসন্তকালৰ মৃদু সুবাস, ৰিমঝিম বৰষুণৰ লগতে গছ লতিকাত নতুন কুঁহিপাত আৰু ফুলবোৰে সৌন্দৰ্যৰ পোহাৰ মেলিছে। ফুলে ফুলে মৌমাখিৰ গুণগুণ, পখিলাৰ নাচোন আৰু ভুমুৰাৰ গুঞ্জনে প্ৰাকৃতিক বিনন্দীয় কৰি তুলিছে। এই মধুৰ সময়খিনিতেই মা ভগৱতীৰ জাগ্ৰত সময় চৈত্ৰ নৱৰাত্ৰি। 2022 বৰ্ষৰ চ'ত মাহৰ শুক্লা প্ৰতিপদ 2 এপ্ৰিল শনিবাৰৰ পৰা 11 এপ্ৰিল ৰবিবাৰলৈ এই 9 দিন নৱজাগৰণৰ সময়। বছৰটোত চৈত্ৰ নৱৰাত্ৰি আৰু শৰৎকালৰ শাৰদীয় নৱৰাত্ৰিৰ সময়খিনি দৈৱী শক্তি বিশেষভাৱে জাগ্ৰত হৈ থাকে। এই নৱৰাত্ৰি পবিত্ৰ সময়খিনি প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত বিশেষ মহত্ব দি উদযাপিত হৈ আহিছে। নৱৰাত্ৰিৰ সময়ছোৱা মা ভগৱতী স্বয়ং জাগ্ৰত হৈ থাকে আৰু সেইবাবে এই সময়ছোৱাত প্ৰায় সকলো শুভ মাংগলিক কাৰ্য, বিবাহ, উপনয়ন, গৃহাৰম্ভ, গৃহপ্ৰৱেশ আদি সকলো মাংগলিক কাৰ্য নিশ্চিন্ত মনে সম্পন্ন কৰিব পাৰি। এই বছৰ বাসন্তী চৈত্ৰ নৱৰাত্ৰি 2 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ প্ৰতিদিনে এটিকৈ তিথি পৰিছে আৰু এই 9 দিনত প্ৰতিদিন মা ভগৱতীৰ একোটি বিশেষ ৰূপৰ পূজা অৰ্চনা কৰা হ'ব। নৱৰাত্ৰিৰ 9 দিন ভক্তি শ্ৰদ্ধাৰে ভগৱতীৰ পূজা আৰাধনা কৰিলে ভগৱতীৰ বিশেষ কৃপা লাভ হয় আৰু মনোবাঞ্ছা পূৰণ হয়। নৱৰাত্ৰিৰ সময়ছোৱাত সাত্বিকতাৰে পালন কৰিবলৈ সাত্বিক আহাৰহে গ্ৰহণ কৰিব লাগে। মাছ, মাংস, পিঁয়াজ, নহৰু খাব নালাগে। মদ মদিৰা মুঠেই চুব নালাগে। এই দিনকেইটাত ক'লা ৰঙৰ বস্ত্ৰ নিপিন্ধিব। পুৱা সোনকালে স্নান আদি কৰি পূজা উপাসনা কৰিব লাগে। পৰিষ্কাৰ বস্ত্ৰ ধাৰণ কৰিব লাগে। এই দিনকেইটাত মিছা কথা ক'ব নালাগে। কোনো লোকক গালিগালাজ কৰিব নালাগে। বেয়া কথা পৰনিন্দা কৰিব নালাগে। কাজিয়া পেচাল কৰিব নালাগে আৰু কোনো জীৱ জন্তুক কষ্ট দিব নালাগে। জীৱ জন্তু চৰাই চিৰিকটিক আহাৰ দানা দিব লাগে। দুখীয়া লোকক সামৰ্থ্য অনুযায়ী সহায় কৰিব লাগে। কোনো কন্যা, মহিলা, নাৰী জাতিক নিন্দা বা অপমান কৰিব নালাগে। নিতৌ ভগৱতীৰ আৰাধনা স্তুতি বন্দন কৰিব লাগে বা ভগৱতীৰ মহিমা কথা শ্ৰৱণ কৰিব লাগে। সম্ভৱ হ'লে বৈদিক পণ্ডিতৰ দ্বাৰা ভগৱতীৰ বিশেষ সংকল্প সহিত পূজন, চণ্ডীপাঠ আদি কৰিব পাৰে। নৱৰাত্ৰিৰ সময়ছোৱাত বিশেষ মনোবাঞ্ছা পূৰণৰ বাবে দেৱী পাঠ কৰিলে শুভ ফল প্ৰাপ্তি হয়। নৱৰাত্ৰিৰ ব্ৰত কৰিবলৈ হ'লে 9 দিনৰ বা কোনো বিশেষ এদিনত ব্ৰত কৰিব পাৰি। 9 দিন ব্ৰত কৰাসকলে নৱৰাত্ৰিৰ শেষৰ দিনা 9 গৰাকী কুমাৰী কন্যাক কুমকুম, মণিহাৰ, চুনুৰী বস্ত্ৰ, সুগন্ধি আদি দি ক্ষীৰ পায়স মিঠাই খুৱাই দক্ষিণা আদিৰে সেৱা কৰিলেহে ব্ৰত অধিক সফল হয় আৰু সেইবুলি কোৱা হয়। নৱৰাত্ৰিৰ ব্ৰত পূজা অৰ্চনা কৰিলে দুখ দৰিদ্ৰতা কষ্ট দূৰ হয় আৰু জীৱনটো সম্পন্ন আৰু সমৃদ্ধিশালী হৈ উঠে। চৈত্ৰ বাসন্তী নৱৰাত্ৰিৰ শুভকামনা যাচিলোঁ আপোনালোকলৈ। আপোনালোকৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক। মা ভগৱতীৰ প্ৰতি শ্ৰদ্ধাশীলসকলে ভিডিঅ'টি লাইক এটি কৰিব আৰু এনেধৰণৰ ভিডিঅ' যদি আপুনি ভাল পায় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় মা ভগৱতী।